এইটো দেখিছে নহয়, এইটো কলফুল, এইটো মই এৰাই লৈছোঁ। এই ঠাৰিটো মই পিচকৈ কাটিম, কাটি মই বৰা বনাম, আপোনালোকে চাই থাকিব। হৈছে এইটো পিঁয়াজ কাটিছোঁ, জলকীয়া আৰু মই কেইটামান দালি দিম, মচুৰ দাইল ইয়াৰ লগত মিক্স কৰি দিম, মানে খাবলৈ ভাল লাগে। আৰু এইটো ফ্ল'ৰ হয়, ইয়াত ফ্ল'ৰটো মিক্স কৰিম, নিমখ ৰং গুড়া ইয়াত ৰাখি থৈছোঁ। এতিয়া গোটেইখিনি মই মিক্স কৰিম, চাই থাককচোন। এইটো মই এনেকৈ মিক্স কৰি লৈছোঁ। মিক্সটো ভাল হ'লে ভাল হয়, এইখিনি গোটেই লাগিব। সকলোৱে বনায় বৰা, কিন্তু সকলোৰে ছিষ্টেমটো বেলেগ বেলেগ ধৰণে বনায়। মই নাজানো আৰু, মই এনেদৰেই বনাওঁ। কেনেকুৱা লাগে বাৰু আপোনালোকেও বনাই চাবচোন মই কোৱাৰ দৰে। গোটেইখিনি দালি দিলে মানে কি হয়, খাবলৈ টেষ্টি হয়। দালিটো পিচিও দিব পাৰে, মচুৰ দাইলটো, কিন্তু পিচি দিয়াতকৈ এনেকৈ ধুই দিলে খোৱাৰ সময়ত মানে কি টেষ্টটো বেছি পাওঁ আৰু বেছি ভাল লাগে খাবলৈ। তেলটো গৰম হ'ল, এতিয়া মই এইটো কেৰাহীত দি দিছোঁ। দেখাতটো বেয়া লগা নাই বাৰু, খাবলৈ কেনেকুৱা হৈছে ছোৱালীজনীয়ে টেষ্ট কৰিব। চাওকচোন বাৰু দেখিবলৈ ধুনীয়া হৈছেনে নাই। এতিয়া দেখিবলৈতো ধুনীয়াই হৈছে, কিন্তু মোৰ ছোৱালীজনীয়ে খাই দেখাব কেনেকুৱা টেষ্টি হৈছে। খোৱাচোন মাজনী, এক পিচ টেষ্ট কৰি চোৱা। কেনেকুৱা হৈছে? Wow, tasty. I like it. এইটো মোৰ কলডিলৰ ঠাৰি।